তুমি অনন্য, তুমি নমস্য, নাম তোমাৰ সূৰ্যথল। এৰি যোৱাৰ পাছতো বুকুত যে ঘৰ কৰি থাকে, সেই ঘৰৰ বেৰবোৰ য'ত আতম টোকাৰিকৈ ওলমি থাকে সখীয়তীৰ জাকৰুৱা হাঁহিবোৰ, অথবা আৰ্টছ বিল্ডিঙৰ শ্ৰেণীকোঠাৰ কোলাহলবোৰ। এতিয়া যাৰ নাম নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়। এচাম আহে, এচাম যায়, অহাবোৰক দেৱদাৰুৰ মোহে বান্ধে আৰু যোৱাবোৰক দেৱদাৰুৰ মোহে নেৰে কেতিয়াও। এই যে কলেজ সপ্তাহৰ উৎসৱবোৰ, হোষ্টেলৰ আমোদ লগা কথাবোৰ, ৰংঘৰৰ মায়া লগা কথাবোৰ একোৱে পাহৰিব নোৱাৰি। যুৱ মহোৎসৱেই হওক অথবা আন্ত মহাবিদ্যালয়ৰ প্ৰতিযোগিতাই হওক, কাণত ৰিণি ৰিণি বাজি থাকে কেৱল তিনিটা মন জুৰুৱা বুকু উতলোৱা শব্দ।